प्रेमियार सेकेन्डारि स्कुला इउडाइस मोननो हानायनि रंजाथाइ हाबाफारि खुंदों। उदालगुरि जिल्लानि सिङाव थानाय आम्बागावआव गंसे नायल' जाल' गावारि प्रेमियार सेकेन्डारि स्कुला सरकारनिफ्राय इउडाइस मोननो हाबाय। इउडाइस मोननायनि थाखाय दिनै सानसेनि हाबाफारि लानानै फरायसाफोर, फोरोंगिरिफोर आरो ओनसोलनि रायजो राजाफोरखौ लानानै जथायै रंजाथाइ हाबाफारि खुंनायजों लोगोसे बिगियान आरो सावगारि आखिनाय दिन्थिफुंदों। हाबाफारियाव उदालगुरि जौमा फरायसालिनि बारग' गोरायुं डक्टर लुका बसुमतारी बिएसि, बारग' लेङाइ गाहाय मावफुं सोद्रोमा प्रदीप दैमारी आरो प्रेमियार सेकेन्डारि स्कुलनि गोरायुं इन्द्र बर' बिथांमोना बाहागो लायो। प्रेमियार सेकेन्डारि स्कुलखौ बर' आरो असमिया बिजोंनिबो खालामगोन होननानै फोरमायो थाखो फोरोंगिरिया। एटु आमार कारणे खूब सौभाग्यर कथा। एटु आमी अम्बागावत 2023 सनत आमार जी प्रेमियार सिनियर सेकेन्डारि स्कुल आमार स्थापन करा হৈছিল और विशेषকৈ जेहेतु आमार अम्बागाव अंचल खूब माने ग्राम्य अंचल पिछड़ा अंचल और इयात आमी तेनेका शिक्षा व्यवस्था होवातो यथेष्ट आमी सुखी হৈছোঁ और जेहेतु आमार इयात शिक्षार जितु परिवेश সেই परिवेशটো নাই এটাকে আমি যেনেকৈ আমাৰ অন্যান্য ঠাইবিলাকত যেনেকৈ আমাৰ পাঠশালাবিলাকত যেনেকৈ আনন্দৰাম বৰুৱা স্কুল আছে তেনেকৈ পঢ়াৰ পৰিৱেশটা আহি গৈছে তাতে ঠিক তেনেকৈ আমি এটা পৰিৱেশ গঢ়িবৰ কাৰণে আমি হাতত লৈছোঁ এইটো আমাৰ এটা প্ৰচেষ্টা আৰু ভৱিষ্যতৰ দিনতো আমি সেই পৰিৱেশটো উন্নত কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু আমাৰ ইয়াত যথেষ্ট আমাৰ অভিভাৱকসকল সঁহাৰি দিছে। প্ৰথম অৱস্থাত আমাৰ ল'ৰা ছোৱালী তেনেকৈ কম আছিল, এতিয়া আমাৰ সংখ্যা বাঢ়ি গৈছে আৰু নিশ্চয় অহা বছৰলৈকে আৰু সংখ্যা বাঢ়িব আৰু লাহে লাহে আমি যিটো আমাৰ মাধ্যমিক ক্লাছখিনি হৈ আছে আৰু ইয়াৰ পিছত আমি হায়াৰ ছেকেণ্ডেৰী লেভেলটো আমি ইয়াতে মানে খোলাৰ এটা ব্যৱস্থা আমি চিন্তা কৰিছোঁ। প্ৰায় যিহেতু আমাৰ যিটো ইউডেস্কটো আমাৰ ছেকেণ্ডেৰী লেভেললৈকে হৈছে যিহেতু এটাকে আমি সেই প্ৰচেষ্টাটো ল'ম বুলি ভাবিছোঁ আৰু আমি যিটো আমাৰ যিটো গ্ৰাম্য অঞ্চল সেই গ্ৰাম্য অঞ্চলৰ যিটো শিক্ষাৰ পৰিৱেশ সেই পৰিৱেশটো আনিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম আৰু ভৱিষ্যতলৈ আমি যিটো শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাত যাতে আমি যিসকল আমাৰ এই অঞ্চলত মানে পিছ পৰি আছে সেইটো আগুৱাই নিবৰ কাৰণে আমি সদায়ে চেষ্টা কৰিম বুলি ভাবিছোঁ। আমি পিটিচি চৰকাৰৰ পৰা আমি এতিয়ালৈকে একো সাহায্য পোৱা নাই, তথাপিও আমি চেষ্টা কৰি চাম তেওঁলোকৰ লগত। যিহেতু এতিয়া নতুন চৰকাৰ হৈছে, এই নতুন চৰকাৰ হোৱাত আমি তেওঁলোকৰ লগত মানে আলোচনা কৰিম কিবা এটা আমাক বিত্তীয় সাহায্য দিয়ে নেকি। আৰু ইয়াৰ বাবে আমি হাতত লৈছোঁ যে যিহেতু আমি স্কুলে সুকীয়াকৈ আমি হায়াৰ ছেকেণ্ডেৰী লেভেলটো স্থাপন কৰাৰ কাৰণে আমি কিছু অৰ্থনৈতিকভাৱে আমাৰ পিছ পৰি আছে যদিও আমি কিছু স্কুলখন মানে ছেকেণ্ডেৰী লেভেলটো স্থাপন কৰিবৰ কাৰণে আমি সুকীয়াকৈ মাটি লৈছোঁ আমি আৰু ভৱিষ্যত আমি সেই ঠাইতে স্কুলখন পাতিম বুলি ভাবিছোঁ। আৰু এতিয়া যিহেতু ৰাইজে সঁহাৰি দিছে, যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আহিছে, তাৰ পৰা মই ভাবোঁ যে হয়তো নিশ্চয় এই স্কুলখন খুব ভাল এটা পৰিৱেশ আহিব আৰু হয়তো অগ্ৰগতি লাভ কৰিব আৰু সুন্দৰভাৱে চলিব আৰু ৰাইজৰ মাজত আমি যিটো শিক্ষাৰ যিটো পোহৰ সেইটো আমি দিব পাৰিম বুলি মই আশাবাদী। আমাৰ যোনটো আমি ইউডাইছ কোড পালোঁ, আমি বহুত যথেষ্ট কষ্ট কৰি পেলাই আমি এইটো পালোঁ। এতিয়া আমাৰ এই অহাৰ লগে লগে আমি এতিয়া শিক্ষাৰ যোনটো মানদণ্ড আমি আৰু উচ্চতৰ কৰিবলৈ বিচাৰি আছোঁ। বৰ্তমান যিটো প্ৰিমিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আমাৰ অম্বাগাঁৱত অৱস্থিত হৈ আছে, তাত আমি ইংলিছ মিডিয়ামত আমি শিক্ষা জ্ঞাপন কৰি আছোঁ। লগতে আমি প্ৰাৰম্ভিক পৰ্যায়লৈ আমি আশা কৰি আছোঁ যে আমি বড়ো মিডিয়ামো আনিম, অসমীয়া মিডিয়ামো আনিম, তেনেকুৱাকৈ আমি আগবঢ়াই নিব বিচাৰি আছোঁ। সেনেকুৱাকৈ যাতে সকলো ল'ৰা ছোৱালীয়ে পঢ়িব পাৰে। প্ৰিমিয়াৰ অকল এটা ইংলিছ মিডিয়াম হৈ ৰৈ নাযায়, যাতে প্ৰিমিয়াৰ সকলোৰে কাৰণে হ'ব লাগে। মই সেইটো আশা কৰি পেলাই আমি আগবাঢ়ি গৈ আছোঁ আৰু আশা কৰোঁ আগন্তুক ভৱিষ্যতত আমি আৰু আগবঢ়াই দিব পাৰিম। এতিয়া বৰ্তমান আমাৰ হাতত আছে 250+ ষ্টুডেণ্ট আছে। 2 বছৰ হৈছে, 2 বছৰত আমাক যে ইমানখিনি যে সহায় কৰিছে ইয়াৰে অঞ্চলবাসীয়ে বিশ্বাস কৰিছে, সেইটো ডাঙৰ কথা। আৰু সেই বিশ্বাসটো আমি
আৰু আগবঢ়াই নিব লাগিব আৰু যিমান শিক্ষাৰ মানদণ্ড আমি আৰু অগ্ৰগতি কৰিব পাৰোঁ সেইটোৰ ওপৰত আমি কৰ্ম কৰি আছোঁ আৰু আগন্তুক ভৱিষ্যতত আমি সফল হ'ম বুলি আমাৰ প্ৰতিজ্ঞা আছে